নমস্কাৰ বন্ধু বান্ধৱীসকল, ভক্তি দৰ্শনৰ আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত ফেঁচা ঘৰত সোমালে কি হয়, শুভ নে শুভ, তাৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। ফেঁচাক বহুতে শুভ আৰু বহুতে অশুভ বুলি কয়, কিন্তু আজি আমি আলোচনা কৰিম ফেঁচা ঘৰত সোমালে কি হয়, ফেঁচা ঘৰত সোমোৱাটো শুভ নে শুভ, জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। ফেঁচা হৈছে নিশাচৰ প্ৰাণী। গোটেই ৰাতিটো জাগি দিনটো শুই থাকে। সাধাৰণতে ফেঁচাৰ মাতো এনেকুৱা হয় যে ৰাতিৰ সময়ত ফেঁচা দেখিলে সকলোৱে ভয় কৰে। সেইবাবে মানুহে ফেঁচাক দেখিলে অশুভ বুলি গণ্য কৰে। ফেঁচাৰ মুখেৰে ওলোৱা শব্দই ৰাতিৰ অশান্ত বাতাবৰণক ভয়ানক কৰি তোলে। আহক তেনেহ'লে আলোচনা কৰোঁ ফেঁচা ঘৰত সোমালে কি হয়। এক নম্বৰতে, যদি কোনো গৰ্ভৱতী মহিলাই ফেঁচা দেখে তেনেহ'লে এইটো শুভ সংকেত হয়, আৰু যদি সেই মহিলাগৰাকীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁ হ'ব লগা সন্তান বহুত ভাগ্যশালী হয়। দ্বিতীয়তে, যদি কোনোবা ৰোগীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ গভীৰ ৰোগও ঠিক হৈ যায়। তৃতীয়তে, পৰীক্ষা দিবলৈ যাতে যদি ফেঁচা দেখা পায় তেনেহ'লে সেইটো বহুত শুভ হয়। চতুৰ্থতে, ৰাতিপুৱা যদি ফেঁচা দেখা পায় বা ফেঁচাৰ মাত শুনা যায় তেনেহ'লে এইটো ধন সম্পত্তি আগমনৰ সংকেত হ'ব পাৰে। পঞ্চমতে, ফেঁচাৰ চকুত থৰ পৰিলে অত্যন্ত শুভ মনা হয়। ফেঁচাই যদি বাওঁফালে চাই চিঞৰে তেনেহ'লে অশুভ মনা হয়, আৰু যদি সোঁফালে চাই চিঞৰে তেনেহ'লে শুভ মনা হয়। ষষ্ঠ, যদি কোনো ঘৰত প্ৰায় ফেঁচা সোমাই থাকে আৰু কান্দি থাকে তেনেহ'লে এইটো অশুভ মনা হয়, সেইখন ঘৰত ধনহানি হ'ব পাৰে। সপ্তমতে, ফেঁচাক ৰাতিপুৱা গছৰ ওপৰত পূব দিশত বহি থকা দেখিলে এইটো শুভ মনা হয়। অষ্টমতে, ৰাতিপুৱা বিচনাৰ ওপৰত ফেঁচা বহি থকা দেখিলে বিবাহৰ সংকেত বুলি মনা হয়। নৱমতে, সপোনত যদি ফেঁচা নিজৰ ওচৰত অহা দেখে তেনেহ'লে এইটো শুভ বুলি মনা হয়। দশম, ফেঁচাক যদি আপুনি আপোনাৰ সন্মুখত খানা খোৱা দেখে তেনেহ'লে এইটো শুভ বুলি মনা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত মই ফেঁচা ঘৰত সোমালে কি হয়, শুভ নে শুভ, তাৰ বিষয়ে কিছু কথা ক'লোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু এনেকুৱা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ মই পুনৰ আহিম। আজিলৈ ধন্যবাদ, নমস্কাৰ।